হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল, মোৰো ভাল। এতিয়া ৰাতিয়ে হৈছে, 6টামান বাজিছে। তো মই এতিয়াৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ। গৰম যিহেতু বহুত দিছে, তাৰ কাৰণে মই ভাবিলোঁ আজি আপোনালোকক আইচক্ৰীম বনাই দেখুৱাম আৰু ৰাতি মাংস আনিব আৰু মাংসটো মোৰ হিচাপত বনাই দেখুৱাই দিম। আপোনালোকক ব্লগটো শেষ হ'লে চাই থাকিব। ইয়াত মই আধা লিটাৰ চুধা গাখীৰ লৈছোঁ। পেকেটটো চাওক, আপোনালোকে 1 লিটাৰো ল'ব পাৰে, যিমান বনায় আপোনালোকে সেই হিচাপে। গাখীৰখিনি এতিয়া চাওকচোন, লাহে লাহে উতল আহিছে। চাওকচোন, ইয়াৰ উতলি গ'ল যিহেতু আমি এতিয়া সৰু কৰি দিম, একদম ল' কৰি দিম। গেছটো একদম ল' কৰি ভালদৰে লৰাই থাকিম। মই হেতাখন চেঞ্জ কৰি ল'লোঁ, সেইখনেৰে দিগদাৰ হৈছিল লৰাব। এতিয়া ইয়াত চেনি দিম। আপোনালোকে যিমান মিঠা ভাল পায় সিমান দিব পাৰে। মই 7 চামুচমান দিম। ভালদৰে মিঠা হ'ব লাগিব আৰু এনেদৰে ধুনীয়া এটা আইচক্ৰীম বনি যায়। এতিয়া এইখিনিয়ে দিছোঁ আৰু পিছত লাগিলে অকণমান টেষ্ট কৰি চাই দি দিম। চেনি যেতিয়া আমি দিম তাৰে পাছত মানে এই গাখীৰখিনি লৰাই থকাটো বহুত দৰকাৰী, কাৰণ এতিয়া লাহে লাহে গোটা হৈ আহিব, যিহেতু তলিত লাগি যাব পাৰে ন, তাৰ কাৰণে। আৰু এনেকৈ এটা ধুনীয়া আইচক্ৰীম বনি যায়, আপোনালোকক দেখুৱাম মই শেষলৈ একেবাৰে। এতিয়া আইচক্ৰীম বনি আছে, মই বহুৱাই থৈ দিছোঁ, লৰাই আছোঁ মাজে মাজে। পোহৰটো ইফালে আহিছে আৰু আপোনালোকে গমেই পায় মই ক'ত আছোঁ। হয়, মই মানে মোৰ যিখন নিজৰ ঘৰ হ'ব আৰু কেতিয়াবা হ'লেতো হ'ব আৰু যে বছৰ পিছতে নহওক, 2-3 বছৰৰ পিছততো হ'বই। তাত আছোঁ মই আৰু ইয়াত মানে সকলোখিনি সুবিধা আছে। ফ্ৰিজ আমাৰ ঘৰত যিহেতু ফ্ৰিজ নাই, তো মই ইয়াত আহিলে মানে মোৰ চখ এটা আৰু বনাই ভাল পাওঁ আইচক্ৰীম, কিবা এনেকৈ ইউটিউবত চাই শিকিছোঁ বাৰু। এনেকৈ বনাব মন যায়, তাকে ইয়াত আহিলে সেইখিনি মানে চখটো পূৰণ কৰি লওঁ আৰু সি এতিয়া চকত গৈছে, বাবু এতিয়া চকত গৈছে, মানে মাংস আনিব। মই যিহেতু আহিছোঁ, কালি মাছ খালোঁ আৰু আজি মাংস বনাম আৰু সিয়ে বনাম বুলি কৈছে। সি কেনেকৈ মাংস বনায় মই আপোনালোকক দেখুৱাম। সি আগতে কেতিয়াও মাংস বনোৱা নাছিল, এতিয়া লাহে লাহে মানে বনাই ভাল পোৱা হৈছে আৰু এনে বেলেগ নবনায় মাংস চাংস তেনেকৈ, আৰু দৰকাৰ হ'লে ভাত পানীও বনায় বাৰু, সেইটো বেলেগ কথা, কিন্তু মাংসখিনিটো বনায় আৰু ভাল। আৰু কেনেকৈ বনায় সি আপোনালোকক দেখুৱাই যাম। আগতে আইচক্ৰীমটো হৈ লওক, তাৰে পিছত মাংস বনোৱা দিম। সেই চকৰ পৰা আহিলে চাওক, আলু চপ আনিছে, ইয়াত মাংস আছে, এইটো খুলি দেখুৱাওঁ। আৰু এয়া আইচক্ৰীমত দিবৰ কাৰণে কাজু বাদাম, আৰু ইয়াত মছলা কিবা কিবি আছে। Here ba here? তুমি না হা? Ke? Main ha? Mau nu juta sama nuru. তুমি হা, মই এটা খাম দে। এতিয়া চাহ এনেকৈ খাওঁ, সন্ধিয়া চাহ। আৰু এইফালে চাওক কি একদম গোটা হৈ আহিছে একদম, আৰু হ'বই আৰু এইখিনি হ'বলৈ মোৰ 45 মিনিট মানে লাগিল। আৰু এতিয়া আমি চাহ খাই লওঁ, মা আৰু মই খাম, বাবুই নাখায়। এতিয়া গাখীৰখিনি ডাঠ হৈ অহাত মই কেইটামান কাজু বাদাম সৰু সৰুকৈ কাটি দি দিছোঁ, আৰু আপোনালোকেও যদি ভাল পায় দিব পাৰে, এইটো অপশ্যনেল হয়। মোৰ এতিয়া আইচক্ৰীম বনোৱা মিশ্ৰণখিনি ৰেডি হৈ গ'ল। এতিয়া ঠাণ্ডা হ'ব দিম আৰু কেনেকৈ কি কৰোঁ দেখুৱাই আছোঁ। এতিয়া চাহ খাই লওঁ, গধূলি চাহ, তো দেখুৱাই আছোঁ, আপোনালোকক চাই থাকিব।
আপোনালোকে প্লিজ মোৰ ভিডিঅ'বোৰ চাব মই ভিডিঅ' দিয়ে গৈ আছোঁ কিন্তু ভিউজ চিউজ একোৱেই নাহে বহুত আশা লৈ ইউটিউবত আহিছোঁ প্লিজ মোৰ ভিডিঅ'বোৰ চাব আৰু আইচক্ৰীমকেইটা চাওক এই বৰফ জমা নোহোৱাৰ কাৰণে এনেকৈ মানে ফইল পেপাৰ নাছিল তাৰ কাৰণে পলিথিনেৰে দি দিছোঁ সূতা গাঁঠি আপোনালোকেও এনেকুৱা কৰিব পাৰে মানে আৰু ঘৰুৱা উপায় আৰু এতিয়া ফ্ৰিজত থ'ম ফ্ৰিজৰ ভিতৰত ৰাখি থৈ দিলোঁ গোটেই ৰাতি ৰাখি থৈ দিম তাৰপিছত কালি কেনেকুৱা হয় আপোনালোকক দেখুৱাম আৰু এতিয়া বাবুই মাংস বনাইছে চাওকচোন ইমান ধুনীয়া কালাৰটো হৈছে দেখিয়ে খাওঁ খাওঁ লাগি গৈছে নহয় আৰু সিয়ে বনাম বুলি কৈছিলে আৰু বনালেও মই তাকে ভিডিঅ' কৰি আছোঁ ওচৰত ৰখি আমাৰ আজিৰ ৰান্ধনি মোৰ ভাল হ'ব আৰু বহি বহি খাই থাকিব পাৰিম বনাই থাকিব হয় না কামিলা চলি না মুচতে পানী পৰে নে কামিলা চলি গিলা মই আমাক খাব পাৰিম আৰু ইফালে মাংস হৈ আছে বাবু মই আমাক খাব পাৰিম নেকি আমাক দুয়োটাকে প্লিজ আপোনালোকে ছাপোৰ্ট কৰিব আমাৰ ভিডিঅ'বোৰ চাব আৰু এনেকৈ ভিডিঅ' দিব চেষ্টা কৰি গৈ থাকিম যদি আপোনালোকে চায় আমাৰ আইচক্ৰীম ৰেডি হৈ গ'ল এতিয়া আমাৰ ভাত পানী হৈ গ'ল আপোনালোকক দেখুৱালোঁ ভিডিঅ'টো আৰু আইচক্ৰীম বনোৱা দেখুৱালোঁ মাংস বনোৱাও দেখুৱালোঁ আপোনালোকে যদি ভিডিঅ'টো চাই আজি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ এইটো ফাৰ্ষ্ট কাপল ভিডিঅ' হ'ব সেইবাৰে আহি আছে ফাৰ্ষ্ট কাপল ভিডিঅ' হ'ব আৰু আমি দুই একেলগে কৰা ভিডিঅ' আশা কৰিছোঁ আপোনালোকে ভাল পাব লাজ কৰে ওলাব নোখোজে মাজে মাজে ওলাব আৰু যদি ভাইৰেল হ'ব ওলাব আজিলৈ বাই বাই